হা বৈ থৈ যোৱা গৈছিলে হেল্ল' এভৰিৱান মই আজি হঠাৎ আহিব লগা হ'ল জেঠিহঁতৰ ঘৰত বৌয়ে দুপৰীয়াই ফোন কৰিছিলে যে সোনকালে আহিবি বুলি তো মই আহিবি বুলি কওঁতে আহিয়ে গ'লোঁ কাৰণ জেঠিহঁতৰ ঘৰত আজি সৰু সুৰাকৈ এটা পাৰ্টি হ'ব তো পাৰ্টিটো হ'ব বুলি কিনে আহিলোঁ কাৰণ ঘৰৰ ফেমিলিবোৰ লগ হৈ পেলাই এটা পাৰ্টি খাবৰ কাৰণে সঁচাকৈ বহুতে মন যায় তো এতিয়া ভাল সুযোগ এটা পাইছোঁ আহিবৰ কাৰণে সেইটো কাৰণে আহিয়ে গ'লোঁ সোনকালে ওচৰৰ ঘৰৰ ভাইটি এজনে মোক আহি পেলাই পিক আপ কৰি গ'ল কাৰণ স্কুটিখন ঘৰত বহুত প্ৰয়োজন হৈ থাকে কাৰণে সেইটো কাৰণে মোক থৈ গ'ল যিহেতুকে মই ৰাতি থাকিম আৰু হাজবেণ্ডো আহিব ভাত খাবৰ কাৰণে তো মই আহি পাইছোঁ জাষ্ট আৰু মই আহি পাই ডাইৰেক্ট কিটচেনত সোমাই আহিছোঁ এতিয়া চাওকচোন খানাবোৰ বনাই আছে এয়া হাঁহৰ মাংস বনাই আছে জেঠি ছোৱালীজনীয়ে বনাইছে বহুত টেষ্টি বনাইছিলে খাবৰ কাৰণে বহুত সোৱাদ হৈছিলে হাঁহ বনাই আছে কিটচেনত ডাইৰেক্ট সোমাই আহিয়ে দেখিছোঁ বেছিকৈ বনাইছে অলপ মানুহ হ'বৰ কাৰণে হাঁহটো সকলোৰে প্ৰিয় হয় ন মোৰ কিন্তু বহুত প্ৰিয় হয় মই খাই বহুত ভাল পাওঁ দেখি পেলাই লোভ লাগিছে বেমাৰ হৈ আছে যদিও খাম হাঁহ একচুৱেলি বেমাৰত বেয়াই হয় সকলো ধৰণৰ বেমাৰতে বেয়া হয় এয়া হৈছে খাচী মাংস এতিয়া বনাব লৈছে খাচী মাংস এয়া মছলাখিনি ভুনি আছে আৰু এতিয়া মাংসখিনি এড কৰি দিব এতিয়া ভালকৈ ভাজি ল'ব মাংসখিনি আৰু আমাৰ আজি ঘৰত হৈ থকা পাৰ্টিটোৰ কাৰিকৰ হৈছে আমাৰ বাইটি মানে মোৰ জেঠিৰ ছোৱালী তাইকে আজি গোটেইবোৰ বনাব দিছোঁ তাইৰ খানাবোৰ বহুত সোৱাদ বনায় বহুত ভাল লাগে খাই পেলাই আৰু আপোনালোকক এটা কথা জনাব পাহৰিছোঁ এই যে পাৰ্টিটো আমি খাইছোঁ আজি মানে পাৰ্টিটো যে কৰিছোঁ ঘৰত কিহৰ কাৰণে কৰিছোঁ গম পাইনে মানে আজি মোৰ জেঠি ল'ৰা মানে মোৰ ভাইজানে এখন গাড়ী ল'ব নতুন গাড়ী মানে ছেকেণ্ড হেণ্ডে হয় তো 2 বছৰ হৈছে গাড়ীখন ডিলাৰৰ পৰা আনিব হেৰিয়াৰ নাম তো আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'টো গাড়ীখনো দেখিব আমি এতিয়া গোটেইবোৰ তলত নামি আহিছোঁ ওপৰৰ পৰা চাওকচোন গাড়ী আহি পালেই এতিয়া গাড়ী আহি পালে পাৰ্কিং কৰাই দিলে আৰু গাড়ীৰ ভিতৰত বহুত কিবা কিবি মিঠাই লৈ আহিছে আৰু গাড়ী আনিবৰ কাৰণে সৰু সৰু পোৱালীবোৰকো লৈ গৈছিলে মানে বহুতৰ ছোৱালী কেইজনী জাৰিন য়ুমনা য়াহিয়া আন্নাজ গোটেই কেইজন গৈছিলে গাড়ী আনিবৰ কাৰণে এতিয়া ৰাতিও হৈছে সেইকাৰণে ভালকৈ ভিডিঅ'টো ক্লিয়াৰ অহা নাই তো মই আপোনালোকক এনেকৈ দেখাই দিছোঁ চাওকচোন ভাল লাগিছে গাড়ীখন বহুত বেছি ইমান ডাঙৰো নহয় সৰু নহয় মিডিয়াম আৰু মালিক মই তুমি মালিক নেকি হেৰিয়াৰৰ মালিক তুমি তোমালোকৰ গাড়ী আনিব যায় কেনেকুৱা লাগছে ফিলিংছটো কিমান ভাল বহুত এতিয়া আমি ক'ত ফুৰাব নিবা হা কিমান ভাল লাগছে ক বহুত মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ কবিতাটি শিৰোনাম অকণমানি প্ৰাৰ্থনা কবি জ্যোতি প্ৰসাদ আগৰৱালা পোহতীয়া পোহতীয়া আৰু পোহতীয়া মনৰ ৰন্ধা আঁতৰ কৰি আলোকলৈ নিয়া সদায় সঁচাত থাকিবলৈ মনত তিয়াবল আমাৰ সেয়া জলুকনুমৰ জ্যোতি জল মন সুন্দৰ তুমি য'তে আছা আমাক মৰম দিবা পুৱতি বেলিয়াৰত থাকি হাঁহিবা ধন্যবাদ গুড গাই
জাৰিনৰ কবিতা আবৃত্তি চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবচোন দেই কমেণ্টৰ জৰিয়তে। তাই মোৰ ভতিজা ছোৱালী হয় আৰু এতিয়া সকলোবোৰকে খানা খাবৰ কাৰণে ৰেডি কৰি দিছোঁ। আগতে ল'ৰা ছোৱালীবোৰক খুৱাই লৈছোঁ, এতিয়া আমি খাব ৰেডি হ'ম। ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ইমানতে শেষ কৰিছোঁ। বাই বাই।